হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, ৱেলকাম বেক টু মাই চেনেল এছকে অনলাইন প্লেটফৰ্মলৈ তোমালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ এইখন ভিডিঅ'ত মই তোমালোকৰ SSC 2024ৰ বাবে জেনেৰেল ছায়েন্সৰ মোষ্ট ইম্পৰ্টেণ্ট কেইটামান লং 2 আৰু 3 মাৰ্কছৰ কুৱেশ্যন আনচাৰ ডিছকাশ্যন কৰিম। চ' বলা তেনেহ'লে পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, চাইক্ল'পেণ্টেনৰ গঠনটো লিখা আৰু ইয়াৰ সংকেত লিখা। ইয়াৰ উত্তৰটি হ'ব চাইক্ল'পেণ্টেনৰ সংকেতটো এনেকুৱা হ'ব C5H10 আৰু ইয়াৰ চিত্ৰটো হ'ব সাইডত দিয়া আছে, এইটোৱেই হ'ব, চাই ল'বা। কুৱেশ্যন নম্বৰ 2, লোহা জোৰা দিয়া সময়ত অক্সিজেন আৰু ইথাইন দহন কৰা হয়, ইথানলৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয়? ইয়াৰ উত্তৰ হ'ব কাৰণ লোহা জোৰা দিয়া সময়ত ইথানলৰ লগত বায়ু ব্যৱহাৰ কৰিলে তাত থকা নাইট্ৰজেন আৰু অক্সিজেনৰ সীমিত যোগান ধৰে আৰু অসম্পূৰ্ণ জাৰণ ঘটাই কম তাপৰ সৃষ্টি কৰে। কুৱেশ্যন নম্বৰ 3, হাইড্ৰজেনেশ্যন মানে কি? ইয়াৰ ঔদ্যোগিক প্ৰয়োগ লিখা। ইয়াৰ উত্তৰ হ'ব যিবোৰ অসম্পৃক্ত হাইড্ৰ'কাৰ্বনে এটা বা ততোধিক বিক্ৰিয়কৰ সৈতে যোজিত হৈ মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাকে হাইড্ৰজেনেশ্যন বোলে। ইয়াৰ ঔদ্যোগিক ব্যৱহাৰটো বা প্ৰয়োগ হ'ল উদ্ভিদৰ তেলক বনস্পতি ঘিউলৈ পৰিৱৰ্তন। কুৱেশ্যন নম্বৰ 4, কঠিন পানীত চাবোন ব্যৱহাৰ কৰিলে গেদৰ কিয় সৃষ্টি কৰে? ব্যাখ্যা কৰা। ইয়াৰ আনসাৰ হ'ব কঠিন পানীত মেগনেছিয়াম আৰু কেলছিয়ামৰ লৱণ দ্ৰৱীভূত হৈ থাকে। যেতিয়া এনে পানীত চাবোন ঘঁহা হয় তেতিয়া চাবোনে এনে লৱণৰ লগত প্ৰথমে বিক্ৰিয়া কৰে আৰু ছডিয়াম বা পটাছিয়াম বা লৱণ উৎপন্ন কৰে। এইবোৰ পানীত অদ্ৰৱণীয়ভাৱে গেদৰ সৃষ্টি হয়। কুৱেশ্যন নম্বৰ 4, এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ 5, ডবাৰনেৰৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাবোৰ কি কি আছিল? ইয়াৰ শুদ্ধ আনসাৰ হ'ব ডবাৰনেৰে অকলে 3টা মৌলৰ টায়াৰ্ড গঠন কৰিছিল। এই ত্ৰিমৌল শ্ৰেণীবিভাগ সকলো ক্ষেত্ৰতে প্ৰযোজ্য নাছিল। পইণ্ট নম্বৰ 2, সেই সময়ত বৰ্তি থকা সকলো মৌলৰ শ্ৰেণীবিভাজন কৰিব পৰা নাছিল। কুৱেশ্যন নম্বৰ 6, নিউল্যাণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি আছিল? ইয়াৰ উত্তৰ হ'ব নিউল্যাণ্ডছৰ অষ্টক সূত্ৰ অনুযায়ী একেধৰণৰ গুণ বিশিষ্ট মৌলৰ সংখ্যা একেবাৰে কম পোৱা গৈছিল। পইণ্ট নম্বৰ 2, কেলছিয়াম মৌললৈকে এই সূত্ৰ প্ৰযোজ্য কিয়নো কেলছিয়ামৰ পাছৰ 8টা মৌলই প্ৰথমটোৰ দৰে একে গুণ নেদেখুৱায়। ডিয়াৰ ষ্টুডেণ্টছ, এই দুটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 7, সম্ভ্ৰান্ত গেছবোৰক কিয় এটা সুকীয়া বৰ্গত স্থান দিয়া হৈছে? ইয়াৰ উত্তৰ হ'ব সম্ভ্ৰান্ত গেছৰ মৌলবোৰ ৰাসায়নিকভাৱে নিষ্ক্ৰিয়, ইহঁতৰ যোজ্যতা শূন্য, আয়নীকৰণ শক্তি অতি উচ্চ আৰু ইলেক্ট্ৰন আসক্তি শূন্য। ইহঁতে আন কোনো মৌলৰ লগত সহজে বিক্ৰিয়া নকৰে, সেইবাবে ইহঁতক এটা সুকীয়া বৰ্গত স্থান দিয়া হয়। কুৱেশ্যন নম্বৰ 8, আধুনিক পৰ্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা আসোঁৱাহবোৰ কিদৰে দূৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ব গধুৰ আৰু পাতল মৌলৰ ক্ৰমৰ ভুল শুদ্ধ কৰা হৈছে। পইণ্ট নম্বৰ 2, আধুনিক পৰ্যাবৃত্ত তালিকাই সমস্থানিকৰ স্থান সমস্যা দূৰ কৰিছে কাৰণ সমস্থানিকবোৰ একেই পাৰমাণৱিক সংখ্যা বিশিষ্ট। ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকে এই ধৰণৰ এনচাৰসমূহ পইণ্ট আকাৰত লিখিবা। গতিকে পইণ্ট আকাৰত লিখিলে ফুল মাৰ্কছ পোৱাৰ সম্ভাৱনা সবাতোতকৈ বেছি থাকে। কুৱেশ্যন নম্বৰ 9, পৰ্যাবৃত্ত তালিকাত 3টা মৌল A, B আৰু C ৰ স্থানসমূহ তলত দেখুওৱা হৈছে। এনেকুৱা এটা তালিকা দিয়া আছে, ইয়াৰ পৰা আমি ওলাব লাগিব কুৱেশ্যনকেইটাৰ আনচাৰ। কৈছে মৌল A ধাতু নে অধাতু? ইয়াৰ উত্তৰটো হ'ব কি? মৌল A অধাতু। কুৱেশ্যন নম্বৰ 2, C মৌলটো Aতকৈ বেছি সক্ৰিয় নে কম সক্ৰিয়? ইয়াৰ উত্তৰ হ'ব কম সক্ৰিয়। কুৱেশ্যন নম্বৰ 3, C মৌলটো আকাৰত বিতকৈ ডাঙৰ নে সৰু? ইয়াৰ উত্তৰ হ'ব সৰু। আৰু D নম্বৰটো দিয়া আছে A কেনেধৰণৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব? ইয়াৰ উত্তৰ হ'ব মৌল A ঋণাত্মক আয়ন অৰ্থাৎ এনায়ন গঠন কৰিব। কুৱেশ্যন নম্বৰ 10, নাইট্ৰজেনৰ পাৰমাণৱিক সংখ্যা 7 আৰু ফছফৰাছৰ পাৰমাণৱিক সংখ্যা 15 পৰ্যাবৃত্ত তালিকাৰ বৰ্গ 15ত থাকে। এই মৌল দুটাৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা। ইহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ'ব আৰু কিয়? ইয়াৰ উত্তৰ হ'ব এনেধৰণে কৰিব লাগিব নাইট্ৰজেনৰ ইলেক্ট্ৰনীয় বিন্যাস 2.7 আৰু ফছফৰাছৰ ইলেক্ট্ৰনীয় বিন্যাস 2.5। তাৰপিছত লিখিব লাগিব নাইট্ৰজেনৰ যোজক কক্ষ দুটা হোৱাৰ বাবে ই ফছফৰাছতকৈ অধিক বিদ্যুৎ ঋণাত্মক। কুৱেশ্যন নম্বৰ 11,
নিউরন গঠনের এটা চিত্র আঁকা ইয়ার কার্য বর্ণনা করা। ইয়ার উত্তর হ'ব আগতে তোমালোকে নিউরনটো এনেকৈ আঁকি ল'বা, যাক স্নায়ুকোষ বুলি কোৱা হয়। কেতিয়াবা স্নায়ুকোষ বুলি দিব পাৰে, তেনেহ'লে এইটোৱে এনচাৰ হ'ব। ইয়াৰ কাৰ্য হ'ব এইটো, নিউরনের মুখ্য কার্য হল নিউরনের সহায়ত স্নায়ু প্রেরণা আমার দেহত সঞ্চালিত হয়। নিউরনে পরিবেশৰ পৰা তথ্য আহৰণ কৰি তাক বৈদ্যুতিক প্ৰেৰণাৰ ৰূপত শৰীৰৰ এটা অংশৰ পৰা আন এটা অংশলৈ সঞ্চাৰিত কৰে। কুৱেশ্যন নম্বৰ 12, উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয়? ইয়াৰ উত্তৰ হ'ব উদ্ভিদ দেহত হৰম'ন নামৰ এবিধ ৰাসায়নিক যৌগৰ সহায়ত ৰাসায়নিক সমন্বয় সাধিত হয়। উদ্ভিদ হৰম'নসমূহে উদ্ভিদৰ বৃদ্ধি, বিকাশ আৰু পৰিৱেশৰ প্ৰতি সঁহাৰিৰ সমন্বয় সাধন কৰে। কুৱেশ্যন নম্বৰ 13, ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ মাজত পাৰ্থক্য লিখা। ইয়াৰ উত্তৰ হ'ব স্নায়ুৰজ্জুৱে প্ৰতিক্ৰিয়াক নিয়ন্ত্ৰণ কৰে আৰু ঐচ্ছিক ক্ৰিয়া মগজুৰ চেৰিবেলামে নিয়ন্ত্ৰণ কৰে। পইণ্ট নম্বৰ 2, চিন্তা অবিহনে প্ৰতিক্ৰিয়া সম্পন্ন হয়, কিন্তু চিন্তা কৰাৰ পাছতহে ঐচ্ছিক ক্ৰিয়া সম্পন্ন হয়। কুৱেশ্যন নম্বৰ 14, নীলাজীবনৰ পাতৰ চলন পৰিঘটনাটো কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত কি পাৰ্থক্য আছে? ইয়াৰ উত্তৰ হ'ব নীলাজীবনৰ পাতৰ চলন আৰু ভৰিৰ চলন স্বতঃস্ফূৰ্তভাৱে পাতে স্থান পৰিৱৰ্তন নকৰে, মাত্ৰ চুলেহে লৰচৰ কৰে। ভৰিৰ চলন উদ্দীপকৰ প্ৰভাৱত সামগ্ৰিকভাৱে পৰিৱৰ্তন কৰে। পইণ্ট নম্বৰ 2, স্নায়ুৰ প্ৰভাৱ নাই, ভৰিৰ চলন ইয়াত স্নায়ুৰ প্ৰভাৱ আছে। পইণ্ট নম্বৰ 3, চলনৰ বাবে বিশেষ প্ৰটিনৰ দৰকাৰ হয়। ভৰিৰ চলন অংগ প্ৰত্যংগ চলনৰ বাবে বিশেষ প্ৰটিনৰ প্ৰয়োজন হয়। কুৱেশ্যন নম্বৰ 15, প্ৰাণীৰ প্ৰতিপধনু কিয় সৃষ্টি হৈছে? প্ৰতিপধনুৰ বিভিন্ন উপাদানসমূহৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব অন্তঃস্নায়ু আৰু বহিঃস্নায়ুৰ মাজত সহযোগ ৰাখিবলৈ প্ৰাণীৰ প্ৰতিপধনুসমূহ সৃষ্টি হৈছে। ইয়াৰ উপাদানসমূহ হ'ল গ্ৰাহক সংজ্ঞাবাহী নিউৰন, আজ্ঞাবাহী নিউৰন আৰু কাৰ্যকৰী পেশী। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যন, সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য লিখা আৰু সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব সবাত শ্বসন অক্সিজেনৰ উপস্থিতিত এই শ্বসন সম্পন্ন হয়। অবাত শ্বসন অক্সিজেনৰ অনুপস্থিতিত এই শ্বসন সম্পন্ন হয়। পইণ্ট নম্বৰ 2, ইয়াত অধিক মুক্ত শক্তি উৎপন্ন হয়। অবাত শ্বসন ইয়াত কম শক্তি উৎপন্ন হয়। পইণ্ট নম্বৰ 3, মুক্ত অক্সিজেনৰ প্ৰয়োজন হয়, অবাত শ্বসন মুক্ত অক্সিজেনৰ প্ৰয়োজন নহয়। নেক্সট কুৱেশ্যন, ইয়াৰ আগতে আৰু এটা আনচাৰ আছে। সবাত শ্বসন আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম হ'ল ইষ্ট। কুৱেশ্যন নম্বৰ 17, জাইলেম আৰু ফ্লোয়েম দ্ৰব্যৰ পৰিবহণৰ পাৰ্থক্যবোৰ কি কি? ইয়াৰ উত্তৰ হ'ব জাইলেম পানী আৰু খনিজ লৱণ মাটিৰ পৰা উদ্ভিদ দেহৰ আন অংশলৈ পৰিবহণ হয়। ফ্লোয়েম জৈৱ দ্ৰব্য পাতৰ পৰা আন অংশলৈ পৰিবহণ হয়। জাইলেম পৰিবহণ অপ্ৰতিৰোধক, ফ্লোয়েম পৰিবহণ ক্ষিপ্ৰতৰ। জাইলেম খনিজ পদাৰ্থৰ পৰিবহণ ট্ৰেকাইড আৰু ভেছেলৰ মাধ্যমেৰে ঘটে। ফ্লোয়েম ইয়াত যথেষ্ট শক্তিৰ প্ৰয়োজন আৰু এই শক্তি এটিপিৰ পৰা হয়। কুৱেশ্যন নম্বৰ 18, আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কি? ইয়াৰ উত্তৰ হ'ব আমাৰ পাকস্থলীত থকা এচিডৰ ভূমিকা হ'ল উৎসেচকবোৰ সক্ৰিয় কৰে, খাদ্যত থকা বীজাণু ধ্বংস কৰে আৰু চেলিভাৰী এমাইলেজৰ ক্ৰিয়া বন্ধ কৰে। ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকে এনেধৰণৰ কুৱেশ্যন এনচাৰসমূহ যদি মই লিখাৰ ধৰণে লিখা তেনেহ'লে ফুল মাৰ্কছ পাবলৈ সক্ষম হ'বা আৰু পইণ্ট আকাৰত লিখিলে বেছি ভাল। সময়ো কম লাগে, লিখিবলৈ কমো লাগে। কুৱেশ্যন নম্বৰ 19, পচনত লালটিৰ ভূমিকা কি? ইয়াৰ উত্তৰ হ'ব লালটিয়ে খাদ্য পাচনত গুৰুত্বপূৰ্ণ ভূমিকা লয়। স্তন্যপায়ী জীৱৰ খোৱা আহাৰ ইয়াৰ মুখত থকা লালটিৰ সৈতে মিহলি হয়। লালটিৰ গ্ৰন্থিয়ে লালটি এমাইলেজ ক্ষৰণ কৰে। এমাইলেজে খাদ্যৰ শ্বেতসাৰ অংশ ভাঙি সৰল শ্ৰেণীলৈ পৰিৱৰ্তন কৰে। কুৱেশ্যন নম্বৰ 20, প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি? ইয়াৰ উত্তৰ হ'ব শৰীৰৰ সকলো অংগৰ পৰা স্নায়ুবোৰ স্নায়ুৰজ্জুত লগ লাগে আৰু প্ৰতিক্ৰিয়া স্নায়ুৰজ্জুত সংঘটিত হয়। যদিও এই খবৰ মগজুলৈকে যায়, মস্তিষ্কৰ পৰা গালৈ আৰু গাৰ পৰা মস্তিষ্কলৈ খবৰ অনা নিয়া কৰে। এই স্নায়ুৰজ্জু আৰু মগজুৱে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠন কৰে, গতিকে প্ৰতিক্ৰিয়াত মগজুৱে বিশেষ ভূমিকা পালন কৰে। কুৱেশ্যন নম্বৰ 21, প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৱশ্যক কি?
ইয়াৰ আনসাৰ হ'ব প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৱশ্যকতা হ'ল পিতৃ মাতৃৰ নিচিনা বৈশিষ্ট্যৰ অধিকাৰী সন্তান সন্ততিৰ উৎপত্তি কৰে। পইণ্ট নম্বৰ 2 ই বংশগত লক্ষণসমূহ পিতৃ মাতৃৰ পৰা সন্তানলৈ কঢ়িয়াই নিয়ে। কুৱেশ্যন নম্বৰ 22 নিষেচন আৰু পৰাগযোগৰ মাজত পাৰ্থক্য লিখা। ইয়াৰ উত্তৰ হ'ব উদ্ভিদৰ যৌন প্ৰজননত পৰাগধানীৰ পৰা পৰাগৰেণুকৈ গৰ্ভমুণ্ডত পৰাকে পৰাগযোগ বোলে। নিষেচন পুজনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলন বা যোজন প্ৰক্ৰিয়াটোক নিষেচন বোলা হয়। পইণ্ট নম্বৰ 2 ইয়াত পৰাগযোগ ইয়াত কোষৰ মিলন নঘটে আৰু নিষেচন ইয়াত কোষৰ মিলন ঘটে। কুৱেশ্যন নম্বৰ 23 অমৰা বা প্লেচেণ্টাৰ কাম কি কি? ইয়াৰ উত্তৰ হ'ব ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। শোষণৰ বাবে বিস্তৃত কালি যোগায়। পইণ্ট নম্বৰ 2 মাতৃদেহত তেজৰ যোগেদি ভ্ৰূণটোৱে পুষ্টি লাভ কৰে। পইণ্ট নম্বৰ 3 মাতৃদেহৰ পৰা গ্লুক'জ আৰু অক্সিজেন ভ্ৰূণটোলৈ সৰবৰাহ হৈ থাকে। কুৱেশ্যন নম্বৰ 24 আৰু আজিৰ ভিডিঅ'ৰ অন্তিমটো কুৱেশ্যন হ'ল দীৰ্ঘচ্ছেদত এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা। ইয়াৰ উত্তৰ হ'ব ফুলটো তোমালোকৰ কিতাপত দিয়া আছে এনেকুৱা ধৰণৰ এটা ফুল আঁকি তাৰ কাৰ কোনটো অংশ নামকেইটা তোমালোকে চিনাক্ত কৰিলে 3 মাৰ্কছ পাই যাবা। চ' ডিয়াৰ ষ্টুডেণ্টছ এইখিনি আছিল আজিৰ ভিডিঅ'টোত ক'বলগীয়া আলোচনা কৰিবলগীয়া মোষ্ট ইম্পৰ্টেণ্ট 2 আৰু 3 মাৰ্কছৰ কুৱেশ্যনসমূহ। ইয়াৰ পিছৰ ভিডিঅ'সমূহত মই পাৰিলে আৰু কুৱেশ্যন দিবলৈ চেষ্টা কৰিম। এইখিনিলৈ তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত বেছি বেছি শ্বেয়াৰ কৰা আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত PDF লিংক দিয়া আছে তাৰ পৰা PDF ডাউনলোড কৰি লোৱা। থেংক ইউ।